অলপমান ৰেডি হওঁতে পলম হ'ল। এতিয়া ভণ্টিৰ লগত অলপমান ওচৰৰ গাঁওখনলৈ যাবলৈ ওলাইছোঁ, খৰাগুৰিলৈ। আপোনালোকৰ খৰাগুৰিৰ অকণমান ভিউটো দেখাম। আৰু কিয় যাবলৈ ওলাইছোঁ সেইটো আপোনালোকৰ মুখত। খুৰীহঁতৰ ঘৰলৈ আহি আছোঁ। খুৰীহঁতৰ ছোৱালীজনীৰ লগত যাম যে, তাইৰ লগত স্কুটিত যাম, সেইকাৰণে সিহঁতৰ ঘৰলৈ আহি আছোঁ। সিহঁতৰ সন্মুখতে চাওক মুৰ্গী ঘৰ এটা আছে, ইয়াতে মুৰ্গী আছে। মুৰ্গীখিনি দেখুৱাব নোৱাৰিম এতিয়া, দৰ্জাখন বন্ধ হৈ আছে। ইয়াতে মুৰ্গী আছে আৰু চাওক ইয়াৰ নেমুৰ গছ আছে। ইয়াতে নেমু বিক্ৰীও কৰে, বহুত আছে, খাবলৈও সুবিধা হয় ঘৰত আৰু খুৰীয়ে খুব চিকুণাই থাকে তলবোৰ। খুৰাটো নাথাকে ঘৰত, মাইকী মানুহ হৈও ইমান ধুনীয়াকৈ তলখন চিকুণাই থাকে। ধুনীয়াকৈ হৈ আছে চাওক। অলপমান ঘৰলৈ যত্ন কৰিছোঁ। তাৰপিছত টিকমি আছে, টিকমিখন লৈ আগবাঢ়ি গৈছে, মানে তাই যাবলৈ পূৰা ৰেডি। দেখিছে, হাঁহি দিয়া চাই। আমি এতিয়া যাবলৈ ৰেডি। চুলি ষ্টাইল, বিউটিফুল গাৰ্ল, বিউটিফুল লেডি। কিন্তু বেবীটো ইয়াতে নাই। চাওক সিহঁতৰ সন্মুখত এনেকুৱা দীঘলকৈ এটা পদূলি আছে, ইমান ধুনীয়াকৈ কলগছ ৰুই থৈছে। কলগছখিনি বৰ ধুনীয়াকৈ হৈছে ইয়াতে। চাওক অলপ দূৰ আহিব লাগিব। এই আমাৰ ছোৱালী চবতকৈ আগত, ছোৱালীৰ আগত দৌৰি দৌৰি গৈছে কেঁচুৱা পোৱালি এটা দেখিলে ল'বলৈ। এয়া বাৰ ল'ৰা ছোৱালী কি খাই আছে চাওক, বিলাহী খাই আছে। কি খাইছা? কৈ দিয়া, কি খাই আছা? বিলাহী খাইছা? চাওক এগৰাকী পুৰা মোবাইলত ব্যস্ত। হৌৰা তুমি কিহত ব্যস্ত? হৌৰা তুমি কিহত ব্যস্ত? ভাইটিক লৈ যাম এতিয়া, ভাইটিক নিবলৈ আহিছোঁ। ভাইটিক নিবলৈ আহিছোঁ দেই, মই ভাইটিক লৈ যাম এতিয়া। ভাইটিটোক লৈ যাম নে? হা? পেলাই দিলে, পেলাই দিলে, পেলাই দিলে। পিঠাগুৰি খাবা? পিঠাগুৰি খাবা? কি কৈছা? কি কৈছা বকে কোৱা? ব্যস্ত ছোৱালীজনীয়ে কি ক'লে শুনিলে নে? তাই পিঠাগুৰি খোৱা কথা ক'লেই মানে এইটো ডাইলগ দিয়ে। কি দিলা ডাইলগটো একো এবাৰ শুনাই দিয়া। পিঠাগুৰি খাবা? পিঠাগুৰি খাবা? যাবা মাহী কি খায়? মাহী কি? মাহী কি? এতিয়া ভিতৰলৈ আহি আছোঁ। নাম চোৱাবলৈ যাবলৈ তামোল পাণ লাগিব, সেইটো কাৰণে তামোল পাণ ল'বলৈ আহিছোঁ। এইজনী আমাৰ বা হয়, কেঁচুৱাৰ পেহীয়েক, মানে নিউ বৰ্ণ বেবীৰ পেহীয়েক হয়। এতিয়া আমাক তামোল পাণ যোগাৰ কৰি দিব বায়ে। তাৰপিছত আমি আকৌ যাম নাম চোৱাবৰ কাৰণে। যাবলৈ ওলাইছোঁ চোৱা মানুহৰ ওচৰলৈ। পোৱালিটো কান্দিছে চাওক, তাকো যাবলৈ লাগে। বাই বাই, আমি আকৌ আহিমগে আমি। বাই বাই। নাই ন, আহিমগে আমি। বাবা বেয়া লাগে, সোনকালে যাওঁচোন। বাই বাই, আকৌ আহিম। আমি দৌৰিছোঁ, দৌৰিব লগা হৈ গৈছে। বাই বাই। এতিয়া আমি আকৌ যাবৰ কাৰণে ৰেডি। এয়া চাওক, হাতত তামোল পাণ লৈ লৈছোঁ। এতিয়া নাম চোৱামগৈ। ছোৱালীজনীৰ নামটো কি দিলে, কি হ'ব আপোনালোকক চোৱাই হোৱাৰ পাছত আপোনালোকক জনাম বাৰু।
ঘৰ কনকজনৰ ঘৰৰ ওচৰ পালোহি তেওঁলোকৰ গেটতে আছোঁ তাৰপিছত আমি ভিতৰলৈ যাম ভিতৰত গৈ চোৱাই হোৱাৰ পাছত আপোনালোকক নতুনকৈ ছোৱালীজনীৰ যিটো নাম হ'ব নামটো বাৰু কৈ চোৱা চিতা কৰোঁতে অলপ সময় লাগিল বৰ্তাৰ তেখেতে এতিয়া চোৱাই চিতাই ক'লে যে নামটো ভালেই হৈছে বুধাদিত্য গ্ৰহত জন্ম হৈছে কাৰণে ছোৱালীজনীৰ পঢ়া শুনাটো ভাল হ'ব বুলিয়ে কৈছে ভাল হ'ব আৰু নামটো ক আখৰ দি পৰিছে আপোনালোকেও ভাবি পেলাই ক'ব ভাল নাম এটা তাৰপিছত আমি আপোনালোকক কি নাম ৰখা হ'ল জনাম বাৰু এই চাওক আমাৰ এগৰাকী স্কুটি ঘূৰাবলৈ পোৱা নাই স্কুটি ঘূৰোৱাত ট্ৰাই কৰি আছে আপোনালোকে চাওক চশমা লগাই লৈ আছে এয়া চাওক কৰোণাৰ জোৰ দি নোৱাৰিলেগৈ এতিয়া কি কৰিব এয়া এতিয়া ষ্টাৰ্ট দি ল'লে উপায় নাই মোক এৰি থৈ নাযাবাগৈ আকৌ বাই বাই দি পেলাই কৈছোঁ আকৌ উভতি এয়া চাওক আমাৰ ইয়াতে এটা গেছ কোম্পানী আছে গেছ কোম্পানীটো সন্মুখেদিয়ে আমি আহি আছোঁ এয়া চাওক গেছৰ গাড়ী সম্পূৰ্ণ এখন দলং পাৰ হৈ গৈছিলোঁ কিন্তু আপোনালোকক দেখুৱাবলৈ নহ'ল এইখন হাতীজান দলং হয় এতিয়া আমি আকৌ আহি দলংখনৰ ওচৰত পালোহি দলংখনতে অকণমান ৰৈছোঁ ইয়াত ঘাটজাল পাতি থৈছে ইয়াতে মাছো ধৰে ইয়াতে অকণমান ৰৈছোঁ দুখনমান ফটো উঠিম তাৰপাছতে আকৌ আমি ঘৰৰ ফালে ওলাই যাম 11 পুহ বৃহস্পতিবাৰ ইংৰাজী 28 ডিচেম্বৰ মানে ভাল হ'ব বুলি কৈছে তাই কৈছে তাই চব ফালৰ পৰা ভাল হ'ব পঢ়া শুনাটো ভাল হ'ব তাৰপিছত লিখি কৰিছে ক আখৰ কৰিছে মাইনাও কিয় নকয় দেখিছা এতিয়া মাইনাও কৈ দিয়া এইটো এইটো লাগিব চোৱা এইটো চোৱা ছোৱালীজনী মুখখনৰ এক্টিভিটিটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে খং উঠিছে কি লাগিছে বাৰু তাই মানে ভিতৰে খং উঠিছে ভিডিঅ'টো কৰি আছোঁ যে সেইটো কাৰণে একো ক'ব পৰা নাই বেছিজনী মেকুৰীটো উঠাই দিলোঁ গৈছে ইয়াতে বাই বাই দিম তামোলৰ মুখত ভৰাই ল'লোঁ এতিয়া আমি ঘৰ বোলে গৈ থাকোঁ বাই বাই